হেল্ল' ৰীণাজ অসমৰ সকলোকে স্বাগতম জনাই আজি নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। একেবাৰে সহজ আৰু ঘৰতে উপলব্ধ বস্তুৰে এইখিনি প্ৰসাদ কালি নামঘৰৰ পৰা অনা প্ৰসাদ থাকি গৈছে। সেই প্ৰসাদখিনিৰে এতিয়া মই বৰ বনাম। গোটা মগু আৰু কাবেলি বুটৰ প্ৰসাদ ধুই মেলি ধুনীয়াকৈ থৈছোঁ। তাতে নাৰিকলো আছে, প্ৰসাদৰ লগত থকা নাৰিকলখিনিও আছে। এফালে এয়া লৈছোঁ এটা পিঁয়াজ, কেইফুটামান নহৰু, অকণমান আদা আৰু কেইটামান কেঁচা জলকীয়া। এই সকলোখিনি এতিয়া মই মিক্সাৰত মাৰি ল'ম। লগত সম পৰিমাণৰ নিমখ দিম আৰু লাল মিৰ্চ অলপো দিম কালাৰৰ কাৰণে। তাৰপিছত কেনেকুৱা ধৰণৰ বৰ হয় মই নিশ্চয় আপোনালোকক দেখাম। আহকচোন, এতিয়া মই মিক্সিত এইখিনি মাৰি লওঁ, চাই লওক। এয়া প্ৰসাদখিনি পিচি ল'লোঁ। পিচি লোৱাৰ পিছত এনেকৈ অলপ লাল মিৰ্চ মিলাই ল'ম আৰু এতিয়া বৰ বনাম। তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ প্ৰসাদৰ বৰ ৰেডি হৈ গ'ল। আৰু লগত থাকিব আজিৰ ভাত সাজৰ লগত থাকিব এয়া টেঙামৰা দিয়া দালি, লগত আছে স্কোৱাছ, এয়া অমৰা আৰু মাছৰ মাথাৰ জোল, আৰু এয়া মাছ ফ্ৰাই, আৰু এয়া প্ৰসাদৰ বৰ। আহকচোন, আমি এতিয়া ভাতৰ লগত এইখিনি পৰিৱেশন কৰোঁ। চাই কেনে লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।